হেল্ল', মোৰ নাম পাৰ্থ। আজি আহিছোঁ আমি পূজা চাবলৈ টুকুৰেশ্বৰী মন্দিৰত। ইয়াতে আহি বান্দৰ দেখাটো একদম কমন কথা। মনৰ কেইটামান আশা পূৰণ হ'ব বুলি আহিছিলোঁ ইয়াতে, কিন্তু পিছত হয় না নহয় সেইটোতো ক'ব নোৱাৰোঁ। তলৰ মন্দিৰটোত সেৱাকাৰী, এতিয়া যাই আছোঁ ওপৰত। আৰু বান্দৰবোৰ চাব পাৰে ইফালৰ পৰা। প্ৰত্যেকবাৰে বহুত মানুহ হয় ইয়াত, যদিও মানুহ বহুত আৰু ওখ বহুত, তথাপিও গৈ আছোঁ ওপৰত। আৰু এইটো ব্লগ মিনি নহ'ব দিয়ক, লাম্বাই হ'ব এইটো ব্লগ। আৰু এইখন পাহাৰত পূৰা একদম বহুত কেইটা ভগৱানে বাস কৰে। এয়া চাওক, ইয়াতে পূজা হৈ আছে শিৱ বাবাৰ। শিৱ বাবাক সেৱাকাৰী গৈ আছোঁ এতিয়া ওপৰত। আৰু মানুহ চাওক, দৰ্শন ল'বলৈ বয়সটো কোনেও চোৱা নাই, গৈয়ে আছে চবে। আৰু ইয়াৰ পৰা চাব পাৰে কিমান দূৰলৈকে দেখা পায়। আৰু মোৰ অৱস্থা চাব পাৰে, পূৰা ঘামি জিমি শেষ, তথাপিও ভাগৰি পৰা নাই, গৈয়ে আছোঁ। আৰু আধাতে দেখা পালোঁ বান্দৰৰ পোৱালি এইকেইটা, আৰু এইটো মাকটো। আৰু পাওঁ সময়তে আছে গণেশ বাবাৰ মন্দিৰ। আৰু এইখিনিতে গণেশ বাবাৰ মন্দিৰটোক সেৱাকাৰী আমি আৰু যাই আছোঁ আগত। ফাইনেলি লাষ্ট চিৰিখিনি এতিয়া উঠিম। সকলোৱে গৈ আছে, আমিও গৈ আছোঁ লাহে লাহে কৰি। ফাইনেলি এইকেইটা চিৰিও শেষ হ'লেহি। ভাবিছিলোঁ লাষ্ট চিৰি সেইকেইটাই, কিন্তু আৰু কেইটামান আছে চিৰি, সেইকেইটা পাৰ হৈয়ে পাম আমি মন্দিৰটো। দৰ্শন ল'ম বুলি ভাবি উঠিলোঁ এতিয়া ইয়াতেও, ফাইনেলি পাই গ'লোঁ। আৰু এইটোৱে হ'ল মন্দিৰটো। ইয়াত জেগাটো যদিও সৰু, মানুহ বহুত হয় ইয়াত। আৰু ইয়াৰ পৰা ভিউ চাব পাৰে, চাৰিওফালে পথাৰ আৰু ওপৰত মন্দিৰটো চাই কিবা এটা ভাল লাগে। আৰু ইয়াতে আহি দেখা পালোঁ বহুত কাপলছ, মানে কিবা এটা মনৰ আশা পূৰণ হয় নেকি নাজানো। আৰু ইয়াতে খালি কাপলছে মাত্ৰ। সেইবোৰ বাদ দি আমি ল'লোঁ সেৱা লৈ আমি আৰু একবাৰ চাই আছোঁ ভিউ, পূৰা একদম মানে পথাৰ চাৰিওফালে আৰু ৰাস্তা এইবোৰ আৰু ঘৰ। আৰু ইয়াতে গ'লে মানে ছাতি নোলোৱাকৈ নাযাব দিয়ক, কাৰণ ইয়াতে গছৰ ছায়া ইমান নপৰে তাৰমানে, কাৰণ এইখিনি এৰিয়া গোটেই পাথৰ, গছ কেনেকৈ গাজিব ইয়াত। মই তাৰ কাৰণে ধান পাত্ৰটোৰ তলত বহি আছোঁ। আৰু মানুহ চাব পাৰে, চবে লাইন হৈ সেৱা কৰি আছে। মানে ছাইডত যাই বহিম বুলি ভাবিছিলোঁ, কিন্তু মানুহ চাওক, সেইটোৰ কাৰণে ছায়া ৰখাটো বাদ দি ধান পাত্ৰৰ তলতে বহি আছোঁ এতিয়া। ৰ'দ বেছি হোৱাৰ কাৰণে নামি আছোঁ এতিয়া তলত। আৰু বান্দৰবোৰৰ উৎপাত বহুত দেই, ক'ব লাগিব। কিন্তু পাহাৰৰ ভিউ চাই গৈ আছোঁ এতিয়া তলত। আৰু ভিউ চাওক না গাইজ, ভিউ ইমান ওখ হ'লেও মানে সৰু পোৱালিবোৰো আহি আছে ইয়াতে। ফাইনেলি আধা দূৰ পালোঁ। আৰু আপোনালোকে যদি বস্তু আনে, পানী বটল কিবা, তেতিয়াহ'লে তলৰ পৰা লৈ আহিব, ইয়াতে বহুত দাম। আৰু আপোনাৰ যদি পইচা আছে নানিলেও হ'ব, হাফ লিটাৰ 20 টকা দি খাব। এতিয়া মই নামি আছোঁ, মানুহ আহি আছে। আৰু আবেলি হৈ যাই আছে, মানুহ আহি আছে, চাব পাৰে আপোনালোকেও। আহি পালোঁ শিৱ বাবাৰ মন্দিৰটো, এইটো যোৱাতে যে দেখাইছিলোঁ সেইটোৱে। আৰু লাষ্ট কেইটামান চিৰি, তাৰপিছত শেষ। আৰু ইয়াতে আহি এটা কথাই ভাল লাগে, সকলোৱে মানে বয়স চয়স নাচায়, চবে ওপৰত যায় দৰ্শন ল'বলৈ। আৰু ফাইনেলি তল পাই গ'লোঁ এতিয়া। আৰু নমা মানুহবোৰে নামি আছে, উঠা মানুহবোৰে উঠি আছে, তো আমি নামিলোঁ এতিয়া। চাব পাৰে আপোনালোকে মন্দিৰটো, এইটোৱে হ'ল মন্দিৰটো, ওপৰত পাহাৰখন এইখন। আৰু এইটো হ'ল মন্দিৰটো, ফাৰ্ষ্ট সেৱা কৰা মন্দিৰটো, তলৰ মন্দিৰটো। আৰু এইবোৰ হাতত পিন্ধা অনলি 10 rupees। আগতে এনেই পাইছিল দেচোন, এতিয়া পইচা লাগে। নামিয়ে আমি দেখা পালোঁ বান্দৰে এটা মানে মাইকীক পূৰা টানি লৈ গৈছিল, কামুৰি দিছে। বান্দৰে কামুৰাৰ লগে লগে মানুহ পূৰা ভিৰ হৈ গৈছিল ইয়াতে। আৰু এইজনীয়ে হ'ল মাইকীজনী, এইজনী। আৰু বাহিৰত চলি আছে কীৰ্তন, ইয়াতে চাব পাৰে আপোনালোকে, কীৰ্তন চলি আছে ইয়াতে। দাদা এজনে গাই আছে, পূৰা একদম ভিৰ হৈ গৈছে মানে তাতে। আৰু আমি ল'ব লাগিব এতিয়া চেণ্ডেল ইয়াৰ পৰা, কাৰণ চেণ্ডেল যোৰা ইয়াতে থৈ গৈছিলোঁ আমি। আমাৰ হৈ গ'ল পূজা চোৱা শেষ, এতিয়া গৈ আছোঁ ঘৰত। আৰু মই কাৰো লগত গৈছিলোঁ এইটো নকওঁ দিয়ক, আজিৰ কাৰণে এইখিনিয়ে, টাটা বাই বাই।